এই মুহূৰ্তত সকলো ছাত্ৰ ছাত্ৰীৰ বাবে আহিছে গুৰুত্বপূৰ্ণ খবৰ। মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা 2022ৰ নিয়ম সলনি কৰা হৈছে। নৱম আৰু দশমৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰকাশ কৰা হৈছে নতুন জাননী। ৰাজ্য চৰকাৰৰ স্পষ্ট ঘোষণা, এইবাৰ হ'ব লকডাউন, পুনৰ বন্ধ হ'ব ৰাজ্যৰ স্কুল কলেজ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছো। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। আৰম্ভণিতে এটি অনুৰোধ, যিসকল বন্ধু মানুহে বৰ্তমানলৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে আমি দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন সঠিক সময়ত লাভ কৰিব পাৰে। নমস্কাৰ সকলোকে, আজিৰ ভিডিঅ'টোলৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছো। প্ৰথমে জনাব বিচাৰিছো এক বিগ ব্ৰেকিং নিউজ, গুৰুত্বপূৰ্ণ খবৰ। 6 মাহিলী সাপ্তাহিক পৰীক্ষাত নবহা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক পৰীক্ষা। সেবাই প্ৰকাশ কৰিছে নতুন জাননী আৰু সেবাই কঠোৰভাৱে নিৰ্দেশনা প্ৰেৰণ কৰিছে। ৭৫%তকৈ কম উপস্থিতিৰ ছাত্ৰ ছাত্ৰীৰ স্থগিত হ'ব মেট্ৰিকৰ ফলাফল, অৰ্থাৎ ছাত্ৰ ছাত্ৰীয়ে ৭৫% উপস্থিত থাকিব লাগিব আৰু 6 মাহিলী পৰীক্ষা নিদিলে মেট্ৰিক পৰীক্ষাত বহিব নোৱাৰিব ছাত্ৰ ছাত্ৰীয়ে। ইপিনে নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবেও প্ৰকাশ কৰিছে কেতবোৰ নিৰ্দেশনা। উল্লেখযোগ্য যে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে 25 অক্টোবৰৰ পৰা 6 মাহিলী পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে। এইবাৰ জনাব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি হৈছে COVID-19ৰ সংক্ৰমণ। এসপ্তাহৰ ভিতৰত পুনৰ নতুন নীতি নিয়মৰ সম্ভাৱনা আৰু কোভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ নাহিলে অসমত হ'ব লকডাউন। স্পষ্ট ইংগিত প্ৰদান কৰিলে ৰাজ্য চৰকাৰে। বেছি হৈ গৈ থাকে, যদি আকৌ আমি যদি বেমাৰটো ৰোধ কৰিব নোৱাৰোঁ, তেতিয়াতো আকৌ লকডাউন কৰিব লাগিব। 2-4 দিন চাই পেলাই ডিচিশ্যন ল'ব লাগিব। এইটো নিৰ্ভৰ কৰিব যদি বাঢ়ি যায় তাৰ